দেখিছে আৰু কিন্তু পিয়া কালাৰৰ একো নামো নিছানে নাই ভাবিছো চেন্টাৰ ফুড খিজাম বুলি গম পাইছে আৰু চেন্টাৰ ফুড ৰিফাইন তেল দিলো দেখিছে তেল পিংক কালাৰ কিবা বনি গৈছে দেখিছে অলৰাইট গাইস আজি মই ৰান্ধনি আজি ভিডিওটো অলপ বেলেগতকৈ বেলেগ হ'ব কিয় জানেনে আজি মই ভাবিছো চেন্টাৰ ফুড খিজাম বুলি গম পাইছে আৰু চেন্টাৰ ফুড খিনি বইল কৰি সাম চেন্টাৰ ফুড খিনি বইল কৰিলে কি হ'ব গম পাইছে আৰু আপোনালোকে এনেকুৱা ঘৰত ভিডিও ট্ৰাই নকৰিব সব অলৰেডি আমি কেৰাহীত ৰিফাইন তেল দি ললো দেখিছে তেল চেল ৰেডি একদম সব ওকে গাইস এতিয়া এই চেন্টাৰ ফুড খিনি আমি উলিয়াই লম এই কাহৰ কাইখনত উলিয়াই লম আৰু ইয়াৰ পৰা এইখিনি বইল কৰি সাম কি বনিব আৰু যদি আপোনালোকৰ এনেকুৱা সায়েন্স এক্সপেৰিমেন্টৰ ভিডিও চাব বিচাৰে প্লিজ তলত কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু প্লিজ ৰোল দা ইন্ট্ৰো এতিয়া অলৰেডি আমাক তেল চেল গৰম হৈ গৈছে তেল আৰু দেখিছে আমি গোটেইখিনি চেন্টাৰ ফুড উলিয়াই ললো আৰু এটা চেন্টাৰ ফুড দি চাম মানে কি হ'ব ওকে গম পাইছে আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে কৈ দিছো আপোনালোকে এনেকুৱা ঘৰত ভিডিও ট্ৰাই নকৰিব কাৰণ ডেঞ্জাৰ হ'ব পাৰে ন এটা ওকে চক উছলে হওক আৰু তেলটো গৰম হৈছে পুৰা মানে বাবুলছ উঠি গৈছে গম পাইছে ও সৰি লাহে দিব লাগিব যেহেতু মানে গৰম তেল ন Okay guys খাই দিওঁ মজা লাগে খাই গম পাইছা লপাই পাপাজি মে फिर से फेल हो गया एडवर्टाइज तो मत আছে ন কিন্তু আপনি ফেল নহয় এবাৰ সব কাহিনীটো হল কি যেতিয়া আমি চেন্টাৰ ফুড খিনি দি দিলো ন চেন্টাৰ ফুড সব পুৰা বইল হ'ব আৰম্ভ কৰি দিলে গম পাইছে আৰু মই সেফটি প্ৰিকশনৰ কাৰণে মোৰ চকু গ্লাসটো পিন ল'ব লাগিব কাৰণ পটককৈ যদি ফাটকে এটা ফুটি যদি চকুত আহি যায় जैसे कि टेसी हो जाएगा ना भाई तो इसलिए हो গোটেইখিনি পিংক হৈ গৈছে তেলখিনি দেখিছে আৰু বহুত ধুনীয়া গোন্ধাইছে কি কম আৰু ওকে গাইস বহুত ধুনীয়া গোন্ধাই আছে ওকে এইটো চক কাম ক্লোজ কি বনিছে চক না দেখিছে পুৰা মানে ভবা নাছিলো কি এনেকুৱা বনি যাব বুলি যেতিয়া আমি চেন্টাৰ ফুড খিনি তেলত দি দিছো এটা বেলেগ এটা ৰিএকচন কৰিছে গম পাইছে ন তেলৰ লগত চেন্টাৰ ফুড খিনিয়ে গুটে পিংক কালাৰ কিবা বনি গৈছে আৰু গুটেখিনি মেল্ট হৈ গল বস্তুখিনি গম পাইছে আৰু মেল্ট হৈ মানে দেখিছে এইটো আপুনি দেখিছে বেলেগ এটা বস্তু বনি গৈছে দেখিছে ন এমেজিং ওকে লাহে লৰাই থাকিব লাগিব আৰু যদি এন্ড অফ দা টাইমত কি হ'ব মানে চেন্টাৰ ফুড খিনি দেখিছে পুৰা ধুনীয়া লাগিছে তেলখিনি চক না পুৰা মজা লাগিছে ওৱাও দেখিছে লাহে ষ্টাৰ্ট হ'ব ধৰিছে কি হয় অকমান দেৰি বইল কৰাৰ পিছত যেতিয়া পুৰা উতলিব মানে পুৰা পককে উতলিব ন তাৰ পিছত কি হ'ব আমি দেখা পোৱা যাব এতিয়া অলপ দেৰি কাৰণে এইটো পুৰা উতলিব দিলো গম পাইছে দেখিছে অলপ টাইম মানে খুব বেছি 1 মিনিট থৈছো 1 মিনিট থোৱাৰ পিছত চেন্টাৰ ফুডখিনি গায়ব হৈ গ'ল বে ইয়াত চেন্টাৰ ফুডখিনি নাই চক না আপোনালোকে চেন্টাৰ ফুডখিনি ক'ত গায়ব হৈ গ'ল ওৱাও এমেজিং মানে ক'ত গায়ব হৈ গ'ল চক না ইমান চেন্টাৰ ফুড দিছো গোটে দুটা মানে বাক্সাৰ পৰা ভৰাই কমেও 400 অলমোষ্ট 400 তো আমি দিয়া নাই কমেও 380 পিস চেন্টাৰ ফুড দিছো ইয়াত আৰু চেন্টাৰ ফুড কি নাই চক এই কি হ'ব গিয়া আৰু এইটো নিজে ভবা নাছিলো চেন্টাৰ ফুড খিনি গায়ব হৈ যাব মই ভাবিছিলো কি যেতিয়া আমি চেন্টাৰ ফুড খিনি বইল কৰি দিম মানে ফ্ৰাই কৰি দিম চেন্টাৰ ফুড খিনি কি হ'ব গোটেইখিনি মেল্ট হৈ যাব আৰু মেল্ট হৈ এটা ডাঙৰ পিস বনি যাব গম পাইছে আৰু ডাঙৰ পিস বনি আমি এটা ডাঙৰ চেন্টাৰ ফুড পাব পাৰিম সেইটো ভাবিছিলো কিন্তু আচৰিত হৈ গ'ল চক না চেন্টাৰ ফুড নাই চেন্টাৰ ফুড খিনি গায়ব হৈ গ'ল চেন্টাৰ ফুড খিনি আৰে কি হৈ গ'ল মানে চেন্টাৰ ফুড খিনি যেতিয়া আমি চেন্টাৰ ফুড খিনি অলপ টাইম বেছি টাইমৰ কাৰণে বইল কৰিলো চক পুৰা গাখীৰ যেনেকৈ ফেন উঠে সেনেকৈ ফেন উঠি আহিব ধৰিছে দেখিছে আপোনালোকে পুৰা ফেন উঠি আহিব ধৰিছে আৰু প্ৰথমতে গোটেই চেন্টাৰ ফুড খিনি গায়ব হৈ গৈছিল গম পাইছে গায়ব হৈ গৈছিল এতিয়া চকচোন বেলেগ এটা বস্তু বনি গ'ল বে চক চক এইখিনি চক গোটেই গুলপীয়া হৈ গ'ল আৰু তেলখিনিও লাহে গ'ল
গায়ব হৈ গৈছে গম পাইছে আৰু গোটেই মানে চেণ্টাৰ ফুডখিনি মেল্ট হৈ গ'ল ন গলি পিনে এটা বেলেগ এটা বস্তুৰ সৃষ্টি হৈছে ৱাও কিন্তু চেণ্টাৰ ফুডখিনি তলত নাই ভবা নাছিলোঁ ৰে মানে এনেকুৱা ৰান্ধনি ন চবে কিবা কিবি বেলেগ বস্তু ৰান্ধে একদম খাবৰ কাৰণে বেলেগ বনায় কিন্তু মই আজি মানে ক'ব গ'লে বেলেগ কৈ দিছোঁ এই চেণ্টাৰ ফুড বনাই খাইছোঁ গম পাইছে চেণ্টাৰ ফুড বনাব লৈছোঁ ৰান্ধনি আনকমন হ'ব লাগিব ন অলপ ৰান্ধনিটো অলৰাইট গাইজ কমেও 3 মিনিটমান আমি চেণ্টাৰ ফুডখিনি বইল কৰিলোঁ এতিয়া চাওক এটা আপোনালোকক বস্তু দেখাম এমেজিং বস্তু দেখাম প্ৰথমতে যেতিয়া আমি চেণ্টাৰ ফুডখিনি বইল কৰিছোঁ তেতিয়া কালাৰটো কি আছিলে তেতিয়া কালাৰটো আছিলে কি পিংক আপোনালোকে নিজে দেখিছে তেতিয়া কালাৰটো পিংক আছিল গুলপীয়া আছিল আৰু এতিয়া চাওক কালাৰটো চাওক গুলপীয়া কালাৰৰ একো নামৰ নিচানে নাই গম পাইছে এতিয়া এটা কথা আমি গম পালোঁ মই নিজেও গম পোৱা নাছিলোঁ একচুৱেলি যেতিয়া আমি চেণ্টাৰ ফুড ৰিফাইন তেলৰ লগত বইল কৰিম ন প্ৰথমতে কালাৰটো লাহে লাহে ৰিফাইন তেলে বইল হৈ চেঞ্জ কৰি দিলে চাওক ওচৰলৈ আহক আৰু চাওক এতিয়া কালাৰটো ৰঙচুৱা টাইপ হৈ গ'ল গাজৰ টাইপ কালাৰ হৈ গ'ল দেখিলে তেনেকৈ বহুত ধুনীয়া এটা বস্তু বনিছে তেনেকুৱা টাইপ লাগিছে দেখিছে আৰু বহুত ধুনীয়া গোন্ধ ওলাই আছে আৰু একদম চাওক টোটেলি বস্তুটো লাহে লাহে চেঞ্জ হৈছে দেখিছে এইটো চাওক দেখিছে গাইজ পুৰা টোটেলি গাই চেঞ্জ হৈ গ'ল তলত চাওক গাই চাওক তলত এটা বেলেগ এটা বস্তু পৰিছে দেখিছে নহয় আৰু নিজে ভবা নাছিলোঁ আৰু ওপৰত চাওক সৰু কালাৰফুল কিবা এটা বস্তু এটা আহি গৈছে গম পাইছে অ'কে অলৰাইট গাইজ বহুত দেৰি উতলোৱাৰ পিছত আমি গেছটো বন্ধ কৰি দিলোঁ আৰু যেতিয়া ৰিয়েকশ্যনটো নিউট্ৰেল হৈ গ'ল এতিয়া মানে আপোনালোকক কি ক'ম এটা আচৰিত বস্তু হৈছে গম পাইছে আচৰিত চাওক হেতাখন পূৰা লাগি ধৰিছে গম পাইছে আগতে কি হেতাখন পূৰা ফ্ৰীলি ঘূৰি আছিলে চাওক কি বনি গ'ল এই চাওক কি বনি গৈছে এইটো মানে গম পাইছেনে মই নিজেও বুজি পোৱা নাই কি বনি গ'ল প্ৰথমতে যেতিয়া আমি হেতাখন ঘূৰাই আছিলোঁ যেতিয়া বইল হৈ আছিলে পূৰা চিম্পলি একদম মানে ফ্ৰীলি গৈছে যেন গোটেই 380 পিচ চেণ্টাৰ ফুড গায়ব হৈ গ'ল আৰু যেতিয়া আমি বন্ধ কৰিলোঁ ষ্টভটো আৰু যেতিয়া ঠাণ্ডা কৰিলোঁ অলপ টাইম চাওক না কি বনি গ'ল এইখিনি গম পাইছে এইটো মানে কিবা আলকাটাই টাইপ গম পাইছে ৰাস্তা বনালে যে ইউজ কৰে যে কি বনি গ'ল মানে অ'কে গাইজ মই অলপ ওলাব চেষ্টা কৰিম ইয়াত কিনো বনিছে আকৌ যদি ইয়াত কাঁহৰ লগত থওঁ যদি ইয়াৰ লগত যদি ৰিয়েকশ্যন কৰে মেবি চাগে নকৰে তো মেবি চাওঁ কি বনিলে অ'কে গাইজ চাওক কি বনি গ'ল হৈছে কি আৰু এইটো কি অ'কে গাইজ অলৰাইট পেছো না পূৰা লাগি দিলে আৰু মই যিটো ভাবিছোঁ সেইটো হ'বই গৈ আছে গম পাইছে পিছক বেলেগ খোৱা বস্তু বনি গ'ল গম পাইছে গোটেইখিনি এৰাব চেষ্টা কৰোঁ অ'কে গাইজ মজা অ'কে গাইজ ইয়াত দিলোঁ এইখিনি গম পাইছে কি বনিবনো চেণ্টাৰ ফুড যদি আমি বইল কৰি দিওঁ কি বনিব আৰু অ'কে গাইজ পূৰা মানে অ'কে গাইজ অ'কে কিবা মানে এটা বেলেগ বস্তু বনি গ'ল গম পাইছে প্ৰথমতে আমি ভবা নাছিলে নহয় কিবা বনিব পাৰিছোঁ মেল্ট হৈ গ'ল আৰু গোটেইখিনি গায়ব হৈ গ'ল একো কথা নাই কিন্তু তেনেকুৱা নহয় গাইজ দেখিছেনে কিমান স্মুথলি চাওক না লাভা টাইপ দেখিছে আপোনালোকে মজা কিন্তু এটা আপোনাক এমেজিং কথা ক'বলৈ দেখিছে যি বনিলে ন মজা বনিলে চাওক না আৰু কিন্তু আপোনালোকে এটা চালে কথা কওঁনে দেখিছে ইমান জলদি যে মেল্ট হৈছে যে যেতিয়া মই ইয়াত আনি দিম চাওক দেখিছে ইয়াত এটা চাওক কাঁহৰ কাঁহীখনত থৈছোঁ কিন্তু ইয়াত লাগি ধৰা নাই গম পাইছে যিটো মানে লাষ্টত উতলি মেলি ৰিফাইন তেলৰ লগত যিটো বনি আহিলে ন চাওক না আমি 380 পিচ চেণ্টাৰ ফুড বইল কৰাৰ পিছত ৰিফাইন তেলত কি একদম লাষ্টত প্ৰডাক্টটো কি ওলাই আহিলে চাওক আউটলেটটো চাওক দেখিছে কি পূৰা এটা ডাঙৰ চেণ্টাৰ ফুড বনি গ'ল কিন্তু কালাৰটো চেঞ্জ হৈ গ'ল ক'লা হৈ গ'ল চাওক না দেখিছে দেখিলে দেখিছে এইটো চাওক কি বনি গ'ল দেখিছে আৰু কিন্তু পৰিলে দেখিছে আপোনালোকে কাঁহীখন বহুত গৰম দেখিছে যেতিয়া লাষ্টলি মানে যেতিয়া আমি একদম লাষ্ট ৰিজাল্টটো পালোঁ এইটোৱে পালোঁ কি
যেতিয়া আমি চেণ্টাৰ ফুড বা এনেকুৱা চেণ্টাৰ ফ্ৰেছ কিবা যদি বস্তু বইল কৰোঁ ৰিফাইন তেলত বা তেলত লাষ্টত গোটেইখিনি মেল্ট হৈ তলত এটা বেলেগ এটা চামনি পৰে আৰু চামনি পৰি এনেকুৱা এটা বস্তু বনি যায় চব নাই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু কিবা এটা হয় যদি শিকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ মাজত শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' চাব বিচাৰে আৰু আজিলৈ ইমানেই বাই বাই জয় অসম চি ইউ নেক্সট উইক মন যায় জয় হোক